Good evening guys and welcome back to the channel again. আজি মই আছো আমাৰ তেজপুৰৰ আটাইতকৈ বিখ্যাত টি ষ্টল মোৰ হিচাপত মই আসলতে তেজপুৰত যিমান চাহ খাইছো যিমান চাহ পান কৰিছো তাৰ ভিতৰত আটাইতকৈ বেষ্ট চাহ ইয়াতে পোৱা যায় যদি আপোনালোকে তেজপুৰত আহিব বিচাৰে আৰু আপোনালোকে যদি তেজপুৰৰ যদি টেষ্ট চাহৰ টেষ্ট যদি ফিল কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 5 ষ্টাৰ নহয় কোনো 5 ষ্টাৰ হোটেলত নহয় ইয়াত আহিব আৰু যাৰ নাম হৈছে গ্ৰেজুৱেট বন্ধু আৰু বাইদেউ বহুত ভাল চাহ বনোৱাত মই যেতিয়াৰ পৰা গম পাইছোঁ মই বেলেগ হোটেলত আৰু যোৱা বন্ধ কৰিছোঁ আৰু ইয়াতেই খাওঁ আৰু বাইদেউৰ যিটো চাহ বনোৱাৰ যিটো প্ৰচেছ যিটো টেকনিক সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাইদেউ কি কি দিয়ে ইয়াত ইয়াত 12টা মছলা আছে 12টা মছলা ন হয় 11টা মছলাটো এইটো কাৱা বুলি যিটো কয় তাততো 11টা মছলা থাকে যিটো কাশ্মীৰ ইয়াত 12টা সো ইয়াত কি বুলি কম বাবা মছলা আছে ন মানুহে কাষ্টমাৰ খাই পেলাই কয় যে কিয় কিবা গোটা দিছে নেকি এনেকৈ গোটা নহয় চাহটো এনেকুৱা মানে কি ঘোলৰ নিচিনা লাগে মানে যেনেকৈ নাই মইতো সদায় খাওঁ বহুত ভাল লাগে মই মানে এতিয়ালৈকে মানে ওৱান অফ দি বেষ্ট টি মই যিটো পান কৰিছোঁ সেয়ে মই আৰু মই ক'তো নাযাওঁ মই যেতিয়া মানে টাউনত আহোঁ আপোনাৰ ইয়াত আহোঁ কেতিয়াবা আগতে আপোনাৰ ল'ৰা আছিল চাগে এতিয়া আপুনি কালিও মই আহিছিলোঁ দিয়ক মোক একাপ চাহ দিয়ক বন্ধুসকল বাইদেৱে চাহ তৈয়াৰ কৰি থাকক তেতিয়ালৈকে আপোনালোকক দেখুৱাই দিওঁ বাইদেউৰ দোকানখন এইটো আপোনালোকে চাব পাৰিছে কাপবিলাক মাটিৰ হয় ধুনীয়াকৈ সজাই থৈছে চাৰিওফালে বাইদেউৰ চাহৰ এটা বিশেষত্ব আছে বাইদেৱে চাহত যিবিলাক ইনগ্ৰিডিয়েণ্টছ দিয়ে এইটোতো আমি নাজানো কি কি দিয়ে বাট চাহ যেতিয়া আপুনি প্ৰথম ফাৰ্ষ্ট বাইট যিটো ল'ব চাহৰ যিটো ফাৰ্ষ্ট চিপ আপুনি যিটো ল'ব সেইটো জিভাত আপোনাৰ টাচ কৰাৰ লগে লগে চলিব মছলাৰ যাদু এইটো আপোনালোকে চাব পাৰিছে চাহৰ কি কালাৰ আৰু মছলাৰ যিটো স্মেল আহি আছে দূৰৰ পৰাই ফিল কৰিব পাৰি ফাইনেলি বাইদেৱে দিছে একাপ চাহ পান কৰোঁ সঁচাকৈ তো মন চুই যায় আপোনালোকে চাব পাৰিছে পূৰা ভিৰ লাগি থাকে সকলোৱে হাই দি দিয়ক বাইদেউ দিয়ক আপুনি এটা হাই দি দিয়ক চবেই দি দিয়ক